দেখিছে আমি এতিয়া আমি চকলেট আমি তেখেতসকলক দিব গৈছোঁ ইয়াত ভিৰ তাৰমানে ইয়াত গণৰাজ্য দিৱসৰ এইটো এটা বিশেষ আকৰ্ষণ হৈছে আকৰ্ষণ মানে কি তেখেতসকল আমি কিছুমান আমাৰ MVI আমাৰ কলিতা আৰু এই সিং ডাঙৰীয়াই ৰাংফং সিং ডাঙৰীয়াই এটা সুন্দৰ পদক্ষেপ লৈছে এই পদক্ষেপটোত তাতে আমি কিছুমান কুৱেশ্যন এৰেঞ্জ কৰিছোঁ এই কুৱেশ্যনখিনি তেখেতসকলক আমি এই লটাৰী যোগে জাকৰিব দিছোঁ তাৰপিছত তেখেতসকলে কুৱেশ্যনটো উলিয়াইছে কুৱেশ্যনটোত যেতিয়া এটা প্ৰশ্ন আহিছে প্ৰশ্নটোৰ আমি উত্তৰ বিচাৰিছোঁ প্ৰশ্নটোৰ উত্তৰ অতি দ্ৰুতগতিত গাড়ী চলালে কি হয় চলাব লাগিব নে নালাগে তেতিয়া কৈছে নালাগে তেতিয়া আমি দুটা চকলেট তেখেতসকলক দিছোঁ আৰু যোনে ক'ব পৰা নাই তাক এটা চকলেট দিছোঁ আমাৰ ইয়াতে তাৰমানে গণৰাজ্য দিৱসত তাৰমানে প্ৰত্যেকজন গণৰাজ্য উপভোগ কৰি অহা ব্যক্তিয়ে ইয়াত পদাৰ্পণ কৰিছে আৰু তেখেতসকলে কুৱেশ্যনৰ এনচাৰ দিছে এইটোৰ দ্বাৰাই অসম তথা আমাৰ কামৰূপ জিলাৰ এটা সুন্দৰ পদক্ষেপ যাব বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত আৰু এটা আমি মুখা অভিনয় কৰিছোঁ মুখা অভিনয় আপোনাৰ জানে আধা ঘণ্টা সময় সুন্দৰ এটা পদক্ষেপৰ মাজেৰে তেখেতে মুখা অভিনয় কৰিছে এই মুখা অভিনয়ৰ দ্বাৰাই কামৰূপ জিলাত আৰু অসমবাসী ৰাইজে গম পাওক যে ৰোড ছেফটি আমি কেনেকৈ মানিব লাগে তাৰ নিয়ম কানুন কেনেকৈ মানিব লাগে আমি মটৰ ভেহিকল কেনেকৈ মানিব লাগে আৰু এই ক্ষেত্ৰত মই ক'ব লাগিব যে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় নিৰ্দেশ দিছে যে যিকোনো প্ৰগ্ৰেমৰ প্ৰথম অৱস্থাতে আমি ৰোড ছেফটিৰ এৱাৰনেছ দিব লাগে সেইকাৰণে প্ৰথমতে আমাক জিলা প্ৰশাসনে আমাক মুখা অভিনয় কৰিবলৈ আমাক চান্স দিছে এই চান্সতে আমি এই যেতিয়া যিমান এই ষ্টল হৈছে সেই ষ্টলৰ ভিতৰত আমি ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ এইকাৰণে হৈছে যে আমাৰ যোনটো বিশেষ এটা পদক্ষেপ যি বিশেষ প্ৰশ্নৰ দ্বাৰা আমি প্ৰচাৰ কৰিবলৈ গৈছোঁ চকলেট দিয়াটো ডাঙৰ বস্তু নহয় কিন্তু এইটো প্ৰচাৰে বহুত মানুহক আহৰণ কৰিছে বহুত মানুহে আমাৰ ষ্টলত আহি তেখেতসকলে উপভোগ কৰিছে 24 চনৰ নৱবৰ্ষতকৈ 25 চনৰ নৱবৰ্ষত কিছু দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে তাৰমানে 24 চনৰ তুলনাত নৱবৰ্ষত কিন্তু হ্ৰাস পোৱা যেন অনুভৱ হয় কিন্তু আমি যেতিয়া মাহ পূৰণ হ'ব তেতিয়া আমি অৱগত কৰিব পাৰিম আৰু এই প্ৰয়াসৰ জৰিয়তে যান বাহন আৰোহীসকলৰ যি যান বাহন চলাচলৰ নীতি নিৰ্দেশনা সেইখিনিৰ বিষয়ে তেওঁলোকে জ্ঞান পাব তেখেতসকলক সুধিছোঁ যেতিয়া কৈছে হেলমেট পৰিধান কৰিব লাগে নে নালাগে তেতিয়া কৈছে লাগিলে কি হয় আমি সেইমতে আমাৰ MVIসকলে সুন্দৰ উত্তৰটো বুজাই দিছে উত্তৰটো ক'ব পাৰিছে বহলাই তেখেতসকলক কৈছে এই এৱাৰনেছৰ দ্বাৰাই নিশ্চয় আমি উপকৃত হ'ম বুলি ভাবোঁ এনে প্ৰয়াস দেশৰ ভিতৰতে অসমৰ কামৰূপ জিলা লোৱা বুলি অসমৰ ভিতৰতে আমি প্ৰথম এনেকুৱা পদক্ষেপ লোৱা বুলি আমি নিশ্চয় ক'ব লাগিব